মোৰ এটা অন্য নতুন ভিডিঅ'লৈ সকলোকে পুনৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে। মোৰ এটা ভাল লগা কবিতা আছিলে, যিটো 2020 চনত সপোনৰ দলিচা নামৰ চেনেলটোত আপলোড কৰা হৈছিলে। তাত সুৰ দিছিলে ডিব্ৰুগড়ৰ এজনী বা পল্লৱী দত্ত, আৰু এডিট কৰিছিলে এজন দাদাই হয়, যি তেজৰ সম্পৰ্ক নাই যদিও বহুত আপোন। সি বৰ্তমান এতিয়া আমাৰ মাজত নাই, আৰু যিটো চেনেলত আপলোড কৰা হৈছিলে সপোনৰ দলিচা, সেই চেনেলটোত আহি আছিলে। তাক বহুত সোনকালে আমাৰ মাজৰ পৰা লৈ গ'ল। সি য'তে আছে ভালে থাকক, তাৰ আত্মাই শান্তি পাওক। সেই চেনেলটোত আহি আছিলে, এতিয়া মোৰ চেনেলত দিব বিচাৰিছোঁ। আপোনালোকে জনাব কেনেকুৱা হৈছে, আৰু ভাল লাগিলে লাইক কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এটা সময় তুমি কেতিয়াবা ভাবিছিলানে যে দুখন পাখি লগাই চৰাই দৰে মুকলি আকাশত উৰিম বুলি? মই কিন্তু ভাবিলো কি হ'ব, উৰিব যে নোৱাৰো। তুমি কল্পনা কৰিছিলানে মোক চিৰজীৱনৰ কাৰণে নিজৰ কৰি ল'ম বুলি? মই কিন্তু কৰিলেনো কি হ'ব? তুমিতো গুচি গ'লা এখন দুখ যন্ত্ৰণাৰে ভৰা পৃথিৱীত মোক এৰি, যিখন পৃথিৱীত মই আজিও অকলে কান্দি কান্দি ভাগৰি পৰিছো। কেতিয়াও কল্পনাই কৰা নাছিলো জানা, তুমি বিহীন এটি জীৱনৰ কথা। নিজতকৈও বহুত বেছি ভাল পাইছিলো তোমাক, বহুত বেছি। পাহৰিব হয়তো নোৱাৰিম তোমাক, তথাপিও চেষ্টা কৰিম তোমাক পাহৰাৰ।